সদায়নো একে ভাজত কিমান থাকিব হয়নে মানে সদায় সদায় একেটা ভাজতে থকা হয় আজি অকণমান চেঞ্জ কৰিছোঁ মানে নেটৰ পৰ্দাকে এইবোৰ দেখিছে কিনি আনি থোৱা আছিলে আজি ভাবিলোঁ এনেই সজাই মেলি থৈ দিয়াতকৈ এখন প্ৰটেকশ্যনৰ কাৰণে দিছোঁ মানে কি হ'ল এখন মহ চহ মানে বেয়া মানে পৰুৱা সাপ ঘুম মানে ভিতৰত নোসোমাবৰ কাৰণে এখন প্ৰটেকশ্যন দিছোঁ নেট লগাই দিছোঁ আৰু নেক্সটতে কৈছোঁ এখন এইফালেও এই দুফালে দুখন মানে লগাই দিছোঁ একদম পূৰা ডেক'ৰেশ্যন কৰি আছোঁ আজি দেই ভাবিলোঁ সদায় একেটা ভাজতে থকা হয় আজি বোলো অকণমান চেঞ্জ কৰি দিওঁ কাৰণ চেঞ্জ কৰিলে ভালো লাগে হয় নাই বাৰু দেখিও ভাল লাগে ধৰি লওক অকণমান মই ভাবিলোঁ এনেকৈ অকণমান এইফালে আমাৰ পিয়াখী একদম পূৰা কামত লাগি আছে এইফালে লাইটিংটো অকণমান দি লৈছোঁ আৰু এইফালে চাওকচোন বাৰু শ্বৰ্টখন কি হৈছে জানো তলফালৰ পৰা ভিজি আহিছে কি কাৰণে হৈছে নাজানো দেই আপোনালোকৰ কাৰোবাৰ যদি এনেকৈ শ্বৰ্ট যদি এনেকৈ ভিজি অহা ছিষ্টেমটো আছে আপোনালোকে প্ৰটেকশ্যনটো কি লয় মোক জনাবচোন একদম পূৰা মানে কি ক'ম আৰু এয়া কৰি আছোঁ বৰ্তমান কাৰ্যবোৰ আপোনালোকে চাই থাকিব মাইনী আৰু মই ঘৰৰ ভিতৰৰ সকলো কাম ক্লিয়াৰ কৰি পেলাই ৰাতিপুৱাই মই কি কৰিবলৈ আহিছোঁ গম পায়নে এয়া চাওক মই ৰাস্তালৈ আহি আছোঁ আৰু সদায় ৰাতিপুৱাই মই কুহুমীয়া গৰম পানী এগিলাচ খোৱাটো মোৰ নিয়মেই তাৰ পাছতে মই ভাবিলোঁ আজি বেলেগ ধৰণৰ এবিধ চাহ খাম আৰু আপোনালোকক দেখাই গৈছোঁ আমাৰ এইটো ৰাস্তা মানে ঘৰৰ পৰা ওলাই অহা ৰাস্তাটো হয় একদম ধুনীয়াকৈ জপনাখন খুলি এয়া ওলাই আহিছোঁ ওলাই আহি পেলাই মই এনেকুৱা এটা আজি বস্তু খাম আপোনালোকক দেখাই যাম আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া গৈ আছোঁ একদম মেইন ৰাস্তাত উঠিলোঁ মানে কি হ'ল আমাৰ বাউণ্ডেৰীটোলৈ আহিছোঁ আমাৰ ৰাস্তা কিনাৰত এইজোপা দেখিছে নহয় সেইজোপা জবা ফুল আমাৰ ৰঙা জবা ফুল আজি ভাবিছোঁ ৰঙা জবা ফুলৰ একাপ চাহ খাম ৰাতিপুৱাই মানে গৰম পানী খোৱাৰ পাছতে মই আজি ৰঙা জবা ফুলৰ একাপ চাহ খাম বুলি এয়া ধুনীয়াকৈ ফুল কেইপাহমান মই ছিঙি ল'লোঁ আৰু এই জবা ফুলৰ চাহকাপ কি কাৰণে উপকাৰিতা হয়তো নজনা মানুহ কোনোৱেই নাই কাৰণ আজিকালি ইউটিউবত সকলোখিনিয়ে দি থাকে নহয় জানো আৰু মই বেলেগ ধৰণে নকওঁ আৰু ময়ো সেই সুফল পাম বুলিয়ে মই এই জবা ফুলৰ চাহকাপ খাম বুলি একদম কেইপাহমান জবা ফুল ধুনীয়াকৈ ছিঙি ল'লোঁ আৰু এইফালে চাওকচোন একদম ইমান ধুনীয়াকৈ ফুলপাহত ছিঙিবলৈও মন যোৱা নাই কিন্তু স্বাস্থ্যটোৰ কাৰণে খাবই লাগিব দেখিলে ইমান ধুনীয়া এটা ৰং এই ৰংটো যে মোৰ বহুত ভাল লাগে গম পায়নে আৰু সম্পূৰ্ণ ফুলকেইপাহ ছিঙিলোঁ বেছি নাই ছিঙা 5পাহ ফুল ছিঙিছোঁ আৰু এইফালে এটা চচত অকণমান পানী দি পেলাই ফুলকেইপাহ পূৰা সম্পূৰ্ণ উতলাই দিম আপোনালোকে চাই থাকিব আকৌ দেই যদি মোৰ ভিডিঅ'টো ভাল লাগে আৰু আকৌ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন আপোনালোকে মোৰ ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে কিয় বেয়া পায় বাৰু মই একচুৱেলি কথা ক'ব নাজানো তথাপিও শিকিছোঁ আৰু অকণমান শিকাব আপোনালোকেও মোক শিকাবলৈ যত্ন কৰিব কাৰণ শিকালেহে মই শিকিম হয় নাই কোনেওতো মাকৰ গৰ্ভৰ পৰা শিকি অহা নাই চবটো দেখি মেলিয়ে শিকা নহয় জানো আৰু এইফালে চাওকচোন মই একদম ধুনীয়াকৈ পানীখিনি একদম পূৰা উতলাই আছোঁ এয়া দেখিছেনে উতলি আছে পূৰা জবা ফুলৰ ফুলপাহৰ পৰা সম্পূৰ্ণ ৰং মানে পানীখিনিত এৰি দিলে একাপ স্পেচিয়েল চাহ হৈ গ'ল কোনোদিন খাই পোৱা নাই কিন্তু আজি মই ফাৰ্ষ্ট খাম আৰু ফাৰ্ষ্ট যিটো বস্তু মানে প্ৰথম খাম মানে ধৰি লওক সেইটো বস্তু আপোনালোককো দেখাই যাওঁ বুলি ভাবিলোঁ আপোনালোকে খাই চাব স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী আৰু এই একদম ধুনীয়াকৈ ফুলপাহৰ ৰং এৰি দিলে মোৰ এতিয়া চাহ সম্পূৰ্ণ ৰেডি হৈ গ'ল আৰু আপোনালোকে ইয়াত দেখিছেনে আপোনালোকে খাই চাবচোন মই কোৱা শুনিছোঁ বোলে বহুতকেইটা বেমাৰৰ কাৰণে উপকাৰী কিন্তু বেমাৰকেইটাৰ নাম কি মই নকওঁ আৰু এতিয়ালৈকে আপোনালোকেতো জানেই চাগে আৰু আপোনালোকে মোক শিকাব কিছুমান ভাল কমেণ্ট দিব আৰু ভাল কমেণ্ট দিলে মোৰো ভাল লাগে ধৰি লওক আৰু আপোনালোকে মোক অকণমান উৎসাহ দিলে ময়ো উৎসাহ পাম দেখিছেনে কালাৰটো ইমান ধুনীয়া এটা ৰং দেখিছেনে একদম ভাল লাগিছেনে চাহকাপ দেখিয়ে খাওঁ লাগিছে কিবা এটা কিন্তু ইণ্টাৰেষ্টটো একো নাথাকে বা তাৰ সোৱাদ বুলিবলৈ একো নাথাকে